এতিয়া প্ৰথম কথা হৈছে ডিৱৰ্মিং মানে আমি ৱৰ্মছ মানে কি প্ৰথমে সেইটো বুজিব লাগিব চ' সৰু শিশুৰ পেৰেণ্টছে প্ৰায় আমাৰ ওচৰত আহি পেলাই কয় পেটত পেলু হৈছে চ' পেলু ইজ ওৱান টাইপ অফ দ্য ৱৰ্ম তেনেকুৱা আৰু বহুত ধৰণৰ ৱৰ্ম থাকে কৃমি বা আমি যিবোৰক বেলেগ বেলেগ লেংগুৱেজত বেলেগ বেলেগ ধৰণে কোৱা যায় ঠিক আছে চ' দেৰ কমন ৱৰ্মছ লাইক এস্কেৰিয়াছিছ যিটো পেলু there is pinworm, there is threadworm এইবোৰ সব সৰু সৰু বগা বগা ধৰণৰ দেখা worms হয় কিন্তু যেতিয়া পেৰেন্টছে আমাক আহি কয়হি যে মোৰ বাচ্চাটোৰ পেটত পেলু হৈছে বাইদেউ and I asked them আপুনি কেনেকৈ গম পালে so they tell us that ৰাতি দাঁত কামুৰি থাকে so that is a common thing and a common myth দাঁত কামুৰা is not associated with পেটত পেলু হোৱা so পেটত পেলু হলে সাধাৰণতে বাচ্চাই পায়খানাৰ বাটটোত খজুৱাই থাকে বা কেতিয়াবা পেৰেন্টছে বৰঞ্চ পায়খানাত পেলু দেখাও পায় কৃমি দেখাও পায় সো পেলু হোৱাটো খুব কমন সাধাৰণতে বাচ্চা যেতিয়া চলা ফিৰা কৰা খোজ কঢ়া বাহিৰলৈ যোৱা খেলা আৰম্ভ কৰে তেতিয়া সাধাৰণতে তাহাঁতি বস্তু মুখত দিয়ে পটকে সো তেনেকে পেলু যিটো worms the worms spread that way সো এই wormটো যেতিয়া পায়খানাত ওলাই এনভাইৰনমেন্টত স্প্ৰেড হয় আৰু তাৰ পৰাই বাচ্চাই যেতিয়া খায় তেতিয়া খেলি মেলি হাতখন মুখত দি দিলে সো এইবোৰ চকুৰে দেখা নাযায় কিন্তু আলটিমেটলি হে নখৰ মাজত সোমাই থাকে সো হে তেনেকে পেটলে যায় গৈ পেলে তাতে গ্ৰো হৈ পেলে জেনাৰেলি সিম্পটমস কৰে পেটৰ বিষ ক্যান বি ওয়ান অফ দ্য সিম্পটমস যেনেকে মই কলো কমনলি এস্কেৰিয়াছিছ ৰাউন্ড worm বুলি কয় হেবোৰ দীঘল পেলু হয় তাৰপিছত থাকে থ্ৰেড worm হেবোৰ বগা বগা একেবাৰে ফুটাৰ নিচিনা পেলু কিছুমান থাকে আৰু কিছুমান থাকে পিন worm একেবাৰে সৰু সৰু বগা কিৰমিৰ নিচিনা থাকে সাধাৰণতে যাৰ বহুত বেছি পেটত worms হয় তাহাঁতৰ পায়খানা দেখা যায় আৰু worms কেতিয়াবা ৰাতি পায়খানাৰ দুৱাৰ দিও বাহিৰত ওলোৱা দেখা যায় সো বাচ্চাবোৰে প্ৰায় সেই সময়ত পায়খানাৰ ৰাস্তাটো খজুৱাই থাকে বা তাহাঁতৰ খুব অসুবিধা হয় ৰাতিৰ সময়ত সো তেনেকুৱা হলে আমি গম পাওঁ যে বিভিন্ন ধৰণৰ worms বাচ্চাৰ হ'ব পাৰে যে ল'ৰা ছোৱালীবোৰে যেতিয়া খেলা ধূলা আৰম্ভ কৰে খোজ কঢ়া আৰম্ভ কৰে বাহিৰলৈ যোৱা আৰম্ভ কৰে তেতিয়া তাহাঁতি ডেফিনেটলি গাৰ্ডেনত গ'ল পাৰ্কত গ'ল ইজনে সিজনে বন্ধুৰ লগত খেলা ধূলা কৰিলে সো এইটো এটা ইংলিছত টাৰ্ম আমাৰ মেডিকেলি টাৰ্ম এটা আছে ফিকো ওৰেল ৰুট মানে পায়খানাত এই wormটো ওলাই এনভাইৰনমেন্টত স্প্ৰেড হয় গছত ধুলিত এনেকুৱা জায়গা থাকে সৰু সৰু worms ল'ৰা ছোৱালীয়ে যেতিয়া খেলে নখৰ মাজত সোমাই থাকিব পাৰে বা কেতিয়াবা এনেকুৱাও দেখা গৈছে যে সেলফ ইনফেক্টও হয় যদি কাৰোবাৰ পেটত আছে worm বাচ্চাই পায়খানাৰ দুৱাৰটো খজুৱাইছে পিছত মুখত হাতখন দি দিছে বা সামথিং শুনিবলৈ বহুত বেলেগ ধৰণৰ লাগিছে কিন্তু এইবোৰ বস্তু ইমান দেখাই নাযায় চকুৰে সো একদম সৰু সৰু কণীৰ ৰূপত থাকে কণীৰ নিচিনাকে থাকে এইবোৰ হেতু তেতিয়া খালে পেটলে যায় গৈ পেলাই আকৌ গ্ৰো হয় সো জেনাৰেলি যদি আমি হ্যান্ড ওয়াশ কৰি থাকো নখ ভালকে কাটা থাকে সেইখিনি কেয়াৰ ললে we can prevent বা আমি ৰখাব পাৰো ইয়াৰ স্প্ৰেডটো ট্ৰিটমেন্টৰ এতিয়া wormত আমি কমনেষ্ট শব্দটো যেটো ইউজ কৰো ডিৱৰ্মিং worm খিনি আঁতৰাই দিব লাগিব ইয়াৰ ট্ৰিটমেন্ট ইজ ভেৰি সিম্পল সাধাৰণতে আমি 1.5 বছৰৰ সৰু বাচ্চাক wormৰ ঔষধ দিয়াটো প্ৰেছক্ৰাইব নকৰো কাৰণ obviously তাহাঁতি ইমান বাহিৰলৈ যোৱা বা এক্সপোজাৰ হোৱাৰ চান্সেস কম থাকে তথাপিতো হ'ব পাৰে যদি ডাঙৰ বাচ্চা আছে ঘৰত অন্য সিবলিং এটা আছে সো তেতিয়া হোৱাৰ এটা চান্স থাকে ভাইক ভনীয়েকৰ পৰা বাট সাধাৰণতে ট্ৰিটমেন্ট 1.5 বছৰৰ ওপৰত কৰো 2 বছৰৰ ওপৰতো ডেফিনেটলি দিয়ে আজিকালি গভৰ্নমেন্টত বহুত স্কিমছ আছে য'ত আইৰণৰ লগতে wormৰ ঔষধ দিয়া যায় যেটো সিৰাপ আৰু ট্যাবলেটৰ ফৰ্মত পোৱা যায় সো আমি এডভাইস কৰো এজ অনুযায়ী দিব পাৰে নিজেই দিব পাৰে বেষ্ট হয় 6 মাহৰ মূৰে মূৰে দি থাকিব লাগে বাচ্চাই হাত ধোৱা যেটো হ্যান্ড হাইজিন নখ কাটি ৰাখা তাৰ পিছত পটককে যিকোনো বস্তু মুখত দি দিয়া those things আৰু যদি যিকোনো symptom যদি পেৰেন্টছে দেখিছে যে পেলু আছে বাচ্চাটোৰ বা they have 2-3 children ঘৰত 2-3টা বাচ্চা আছে ডাঙৰ বাচ্চাটোৰ পেলু হৈছে বা কিবা তেতিয়া অকল যাৰ হৈছে তেওঁকে পেলুৰ ঔষধ দিয়াটো দৰকাৰী নহয় বাকি সৰু কিজনকো বা লগৰ যিখিনি ভাইক ভনীক আছে তাহাঁতকো ডিৱৰ্মিং কৰিব লাগে ইউজুৱেলি 6 মাহৰ মূৰে মূৰে ডিৱৰ্মিং কৰাটো এতিয়া গাইডলাইনছত পোৱা গৈছে যেতিয়া আপুনি worms যদি দেখা পালে বাচ্চাৰ যদি খুব পেটত বিষ হৈছে
আৰু নহলে ৰুটিন ভ্যাকচিনেশনৰ সময়ত যেতিয়া আহিব অলৱেজ ডক্টৰক সুধিব যে মই মোৰ বাচ্চাটোক পেলুৰ ঔষধ কেতিয়া দিছিলো বা দিয়া হোৱা নাই, কেন ইউ গিভ মি। সো দ্যাট ইজ ৰুটিন এণ্ড নৰ্মেল। যদি বাচ্চাৰ খুব পেটৰ বিষ হৈছে, বমি হৈছে, খুব বেছি সিভিয়াৰ চিমটমছ আছে, তেতিয়াতো ডেফিনেটলি ডক্টৰৰ ওচৰলৈ যাবই লাগিব। সেইটো ৱৰ্মৰ কাৰণেই নহয়, অন্য বেমাৰৰ কাৰণেও হ'ব পাৰে। বাট ফৰ অল পাৰ্পচেছ অকণ পেটৰ বিষ হ'ল, পায়খানাত পেলু দেখা গ'ল, ৰাতি বাচ্চাই পায়খানাৰ দুৱাৰটো খজুৱাই আছে, তেনেকুৱা ধৰণৰ অৱস্থাত ডক্টৰৰ ওচৰলৈ গৈ পেলাই সাধাৰণতে এডভাইচ লোৱাটো ৰেকমেণ্ডেড।